চ' গাইজ যোৱা ভ্লগটোত আপোনালোকে নিশ্চয় চালে যদি চোৱা নাই চাই ল'ব পাৰে তাত আমি গৈছিলোঁ ভিক্টোৰিয়া মেমৰিয়েল মিউজিয়ামত মোৰ মুখতে নাই যিয়ে নহওক বাৰু তাতে গৈছিলোঁ চাই চাব যদি চোৱা নাই চাই ল'ব যদি চাইছে বাৰু চাইছে আমি এতিয়া আহিছোঁ চেইণ্ট পল কেথেড্ৰেল চাৰ্চ যিটো কলকাতাৰ সকলোতকৈ ডাঙৰ চাৰ্চ হয় চাৰ্চটো দেখুৱাম আপোনালোকক দেখুৱাম মানে চাই লওঁ এইটো এণ্ট্ৰি আমাৰ এইটো আহক মোৰ পিছে পিছে আহক মই ইয়াৰে মেইন মানুহ না এইটো চাওক st পল কেথেড্ৰেল টিকেট কাটিব লাগিব চাই টিকেট কাটা আমি টিকেট কাটিলোঁ টিকেটকেইটা দেখাই দিয়া বেছি নলয় টিকেটত মাত্ৰ 10 টকা একজনত 10 টকা একজনত 10 টকাকৈ এতিয়া আমি যাই কেনে চাম কি বুলি ক'লি চেইণ্ট পল কেথেড্ৰেল চাৰ্চ খ্ৰীষ্টানসকলৰ আমাৰ মুছলমানসকলৰ মছজিদ হিন্দুসকলৰ মন্দিৰ খ্ৰীষ্টানসকলৰ চাৰ্চ ত' এইটো দেখুৱাই দে কি ধুনীয়া বলক এণ্ট্ৰি চিন্তু এটা আহা টিকেট ক'ত দিব লাগিব টিকেট বহুত ডাঙৰ হয় তাৰমানে মোবাইল চোবাইল চাইলেণ্ট কৰি থৈ দিছে তথাপিও মানে মনে ডাবিং কৰি দিম দিয়ক কথা ন গাইছে তাতে দিছে তাতে মানে ফাদাৰ থাকে ফাদাৰ তো গাইজ এইটো চাৰ্চৰ পিছফাল আৰু তাত আমাক মোবাইল ইউজ কৰিব নেদিলাক ভিতৰত মোবাইল ইউজ কৰাটো মানা আছে লিখা চাইলেণ্ট কৰি থৈ দিছে মানে হাল্লা কৰিব নেদিয়ে হাল্লা কৰিব নেদে বা মোবাইলটো অফ কেমেৰাও অফ কৰিব তাতে লিখাই আছে কেমেৰাটো অফ কৰিব দিব কাৰণে ফটো ক্লিক কৰি চাটাৰৰ মানুহে এইটো চাইলেণ্ট সেইটো চাউণ্ড ৰাখে তাৰমানে সেইকাৰণে আৰু ভিডিঅ' কৰিলে আমি কথা ক'ব লাগিব আৰু মই লাইফত প্ৰথমবাৰ চাৰ্চত সোমাই পালোঁ মানে মই কোনোখিনি সোমাই পোৱা নাছিলোঁ এনে দেখি পাইছোঁ চাৰ্চ ময়ো সোমাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট আৰু সঁচাকৈ ভাল লাগিছে ব্ৰিটিছৰ দিনত বনোৱা তাত আমি যিখন চেয়াৰত বহি অলপ প্ৰে কৰি আহিছোঁ তাতে ব্ৰিটিছৰ মানুহে বহিছিল আৰু তেতিয়াৰ সময়ত আমাৰ ভাৰতৰে ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছিল নেতা আছিল তেওঁলোকো আহিছিল ইয়াত বহিছিল ভাল লাগিছে কিবা এটা কিছুমান শান্তি কিন্তু শান্তি জেগা ভিতৰত কিন্তু একেবাৰে চাইলেণ্ট পিন ড্ৰপ চাইলেণ্ট আমি অলপ খোজকাঢ়িলোঁ তাৰমানে জেগা চিনি নাপাওঁ এইফালেৰে যাওঁ একে জেগা পাওঁ সেইফালে দিও যাওঁ একে জেগা পাওঁ একে ৰাস্তা দি যাওঁ একে জেগা পাওঁ সেনেকৈ আহি ভাগৰ লাগিছে অলপ তাত বহিলোঁ কিবা অলপ বহুত গোটেই ভাগৰ যেন নোহোৱা হৈ গৈছে গাত তাৰমানে এনেকুৱা ইয়াৰ পিছফালটোত বোলে আগতে এটা লেক আছিল এতিয়া লেকটো নাই মাৰি দিলে নে কি গম নাপাওঁ কেতিয়াবা মাৰিলে আগতে যেতিয়া বনাইছিল তেতিয়া লেক আছিল ভিতৰত আমি চালোঁ ফটো চালোঁ আগৰ ফটো আছিল ফটোটো দেখুৱাইছে লেক আছিল পিছফালটোত এতিয়া আমি পিছফালটোত যিহেতু আছোঁ তাতে চাইছোঁ লেক নাই মাৰি দিলে চাগে গাইছ এয়া হৈছে ৰতন টাটা চেণ্টাৰ চাই লওক এইটো কিমান ডাঙৰ সৰু সুৰা চেণ্টাৰ এইবিলাক গাইছ ৰুম আহি পালোঁ বৰ্তমান জোতা হলকৈ আছে মোজা চোজা ফাটি গৈছে অৱস্থা নাই দিয়ক আৰু তাৰমানে এনেকুৱা খোজ কাঢ়িছোঁ নহয় আমি তাৰমানে গাড়ীখনক ক'লোঁ বৰবজাৰ বুলি ক'লোঁ ন বৰবজাৰ বুলি কওঁতে আমাৰ তাতে কেনেকুৱা হৈছিল মানে বেলেগ কোম্পানী নামি দিছে আমাক মানে আমি হোটেলখন এইটো চাইডে হ'লে আমাৰ অলপ ওচৰতে নামিলে আমাৰ সহজ হ'ল আকৌ মানে আমাৰ গাড়ী বৰবজাৰৰ সেইফালে নামি দিছিলে সেনেকৈ হ'লে আমি মোটামুটি 1.5 কিলোমিটাৰ খোজ কাঢ়িলোঁ 1.5 কিলোমিটাৰ খোজ কাঢ়ি এতিয়া বৰ্তমান অৱস্থা নাই এতিয়ালৈকে একো খাব পোৱা নাই মানে কি হৈছে মানে কলকাতাত থাকি বেয়া লগা নাই ধুনীয়া লাগিছে খালি এটা অসুবিধা পাইছোঁ মানে খানা পিনাৰ ক্ষেত্ৰত হোটেলত মানে কি ফাষ্ট ফুড অকল মানে এই পুৰি তৰকাৰী তেনেকুৱা টাইপৰ বস্তু চব
আৰু মই গাইছ এটা কথা কৈ দিওঁ যোন আপিছিলে আমাৰ ভ্লগটো চাই আছে বৰ্তমান তাহাঁতক লৈ গৈছিল এতিয়া আমি এখন যি মাৰ্কেটে দিছোঁ তাতে ভিডিঅ' শ্বট লোৱা নাই আকৌ মানে মাৰ্কেটখনত যাম ভ্লগটো বনাম আপোনালোকে চাই ক'ব বোলে ইমান কম ইমান গাইছ শ্বট মইহে লোৱা নাছিলোঁ কিন্তু আমাৰ কাইলৈ লৈ থৈছিল মানে কাইলৈ এইগিলা লৈ থকাৰ এক্সপাৰ্টে আগে দেখা পাই সেই লৈ যিয়ে নহওক বাৰু লৈ থৈ দিছে ভাল হৈছে এতিয়া আমি দেখাব পাৰিছোঁ আপোনালোকক এইখনেই হৈছে মাৰ্কেট ইয়াত আপুনি যি চাই আপুনি মানে নিনিয়াকৈ থাকিব নোৱাৰিব ছোৱালী মানুহ আহিলেতো বাপৰে বাপ ইমান কম ইমান সস্তাত ইমান জানাবিলাকে জানে তাৰমানে কলকাতাৰ দাম সস্তা বুলি জানে তথাপিও চাব আমি মাৰ্কেট অলপ চলপ বজাৰ কৰিম আমি সেই বজাৰবিলাক চাব আপোনালোকে আমি কেনেকৈ কি কৰোঁ বাকী যিয়ে নহওক তুমি কিবা ক'বা ভাবি ভোক লাগিছে ধৰ মোবাইল ধৰ মোক বল নাই দিবা তাৰমানে গাইজ বহুত ভোক লাগিছে আকৌ নকওঁ চাই থাকক আমি জাষ্ট ভাত খালোঁ ভাত খাই আনি অলপ মাৰ্কেটখন ফুৰিব আহিছোঁ ৰাতিৰ আৰু আপোনালোকেতো গম পাইছে মই চেণ্ডেল নাই এতিয়া চেণ্ডেল কিনিম এইটো বডি বিল্ডাৰ আমাৰ লগত আহিছে কোনোবা কিবা ক'ব পাৰে না সেইকাৰণে বডি আৰু বিল্ডাৰ এটা কথা কেলকাতাত ঠাণ্ডা নাই ঠাণ্ডা নাই আমি পুটিং মেইনটেইন কৰি আছোঁ এতিয়া বাকী আমি মাৰ্কেট এখনত আছোঁ বোম মাৰ্কেট পৰিস্থিতি সাপেক্ষে চেঞ্জ হৈ গৈছে এতিয়া কিন্তু বেলেগ জাদু দেখা নাই অঁ ইয়াতে কি হৈছে গাইজ মানুহবিলাক মানে কাৰো অত সময় নাই পুৰা এই ভেনখানে চলাই গৈছে এনেকুৱাকৈ যাব তাৰমানে মানুহৰ গাত খুন্দা লগাই আপোনাৰ এনেকুৱা ভয় লাগি যাব বোলে মানুহ খুন্দাই মানে নেকি কিন্তু ৰান্ধনি সেইবিলাক অভ্যাস হৈ গৈছে আকৌ কোনো গালি চালি পাৰা পাৰি নাই কিন্তু আমি আগে দেখিলে আমি গালি খাব লাগে এই চাইড দি আমি নাজানো যি আমি হিচাপত খোজকাঢ়া অভ্যাস নাই অঁ তেনেকুৱা চিটুৱেশ্যন হ'লে দেখাবলৈ চেষ্টা কৰিম আমি আপোনালোকে আহি থাকক মোৰ লগত মানে আমাৰ লগত বোম মাৰ্কেট গাইজ মাৰ্কেটখনৰ নাম কি আমি ৰবীন্দ্ৰ সৰণী কলকাতা মেইন মাৰ্কেট পোৱা নাই তাৰমানে এইগিলা মাৰ্কেটত আমাৰ নলবাৰীতকৈ দাম বেছি বুলি ক'ব পাৰি অলপ চলপ আৰু নলবাৰীৰ দৰে আৰু